বন্ধু নমস্কাৰ। আপোনালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ শত্ৰু বেছি নেকি বাৰু? যদি আপোনাৰ শত্ৰু বেছি, আপোনাক শত্ৰুৱে পদে পদে পল পল আপোনাক অন্যায় কৰি আছে, তেতিয়াহ'লে শুনক, আপোনালোকক এই বিষয়ত দুটিমান কথা আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰোঁ। আপোনালোকে ভাল পালে কমেণ্ট কৰিব, বেয়া পালেও কমেণ্ট কৰিব। মোৰ জীৱনৰ অভিজ্ঞতাৰ ওপৰতে মই আপোনালোকক দুটিমান কথা আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে শেষলৈকে চালে নিশ্চয় কিছু কথা উপলব্ধি বা বুজিব পাৰিব। আপোনালোকো নিশ্চয় জ্ঞানী গুণী ব্যক্তি। মোৰ নিচিনা এজন সাধাৰণ মূৰ্খ মানুহে আপোনালোকক কি জ্ঞান দিম। তথাপিও নিজৰ জীৱনৰ অভিজ্ঞতা দুটামান কথা আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰোঁ। ভুল হ'লে আপোনালোকে এইটো শুধৰাই দিব কমেণ্টৰ জৰিয়তে। ধন্যবাদ। আপোনালোকক সকলোলৈকে ধন্যবাদ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আপোনালোকৰ সকলোৱে মংগল হওক, এই আশাৰে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এটা দিন যৌৱনকালত, ডেকা দিনত, যেতিয়া কৰ্মৰ জীৱনত মই পাতনি মেলিলোঁ, সংসাৰ জীৱন আৰম্ভ কৰিলোঁ, সংসাৰ চলাবৰ কাৰণে কৰ্মজীৱন আৰম্ভ কৰিলোঁ, তেতিয়া ওচৰ চুবুৰীয়া, গাঁও গঞা সকলো মানুহে অন্যায় শত্ৰুতা বিনা কাৰণতে শত্ৰুতা কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু মই কোনো শত্ৰুকে প্ৰত্যুত্তৰ দিয়া নাছিলোঁ। নতশিৰে সকলো দুখ কষ্ট বেদনা সহি গৈছিলোঁ। আনকি নিজৰ মঙহৰ ব্যক্তিসকলেও এষাৰ মাত দিয়া নাছিলে। সকলো দুখ কষ্ট মই সহ্য কৰি গ'লোঁ। কিন্তু 8-10 বছৰৰ ভিতৰতে মই দেখা পালোঁ যে যিসকল মানুহে মোক অন্যায় আৰু শত্ৰুতা কৰিছিলে, সকলো মানুহেই তিল তিলকৈ মাটিৰ লগত মিলি গ'ল। তেওঁলোকৰ ভিত্তি উচ্ছান হ'ল। কিছু সকলৰ ব্যৱসায় বাণিজ্য ইত্যাদি ধ্বংস হৈ গ'ল। কিছুসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিল, সন্তানৰ অৱনতি ঘটিল। আৰু সেয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যদি শত্ৰু হয়, কোনোবাই শত্ৰুতা কৰে, আপোনালোকে ঈশ্বৰৰ ওচৰতে বিশ্বাস ৰাখি ঈশ্বৰকে বিচাৰটো চঞ্জাই দি আপোনালোকে নীৰৱে এই দুখ কষ্ট সহ্য কৰিব। আপোনাৰ লাহে লাহে সেই শত্ৰু নিধন হ'ব আৰু আপোনাৰ পুনৰ আগৰ জীৱন ঘূৰিবলৈ আৰম্ভ কৰিব। যদি পাৰে আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব, হে প্ৰভু, যিসকল মানুহে আপোনাক অন্যায় কৰিছে, সেইসকল মানুহক আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব যে প্ৰভু, তেওঁলোকক মংগল কৰক, কৃপা কৰক। এনেধৰণে আপুনি সদায় ঈশ্বৰৰ ওচৰত সকলো সময়তে প্ৰাৰ্থনা কৰিব। নিশ্চয় সেই প্ৰাৰ্থনা ভগৱন্তই শুনিব। আপোনাৰ সেই শত্ৰু নিশ্চয় আপোনাৰ নিধন হ'ব। শত্ৰুৱে এদিন নিজে উপলব্ধি কৰিব যে মই জীৱনত কি ভুল কৰিলোঁ।
সেই উপলব্ধি কৰাৰ সময়লৈকে তেওঁ জীৱনৰ অন্তিম বেলা পাব। অন্তিম বেলা পোৱাৰ পিছত তেওঁ সেই উপলব্ধি আৰু কামত নাহিব। আৰু এটা মই আপোনালোকক কথা ক'ব বিচাৰোঁ, ভুল। যি মানুহে সমাজত নিজকে বৰ সাধু সন্ত দেখুৱাই মানুহক ভিতৰি আঘাতৰ সৃষ্টি দিয়ে, কুঠাৰঘাত মাৰে, অন্যায় ব্যভিচাৰ কৰে, সেইসকল মানুহৰ জীৱনত শান্তি নহয়। কাৰণ তেওঁ কৰা ভুলটো তেওঁ সতি সন্ততি তথা নাতি পুতিয়ে ভুগিবলগীয়া হয়। যেনে যি নাতি কোনোবা এজন মানসিক বিকাৰগ্ৰস্ত হ'ব, নহ'লে কোনোবা এজন বিকলাংগ হ'ব ইত্যাদি তেনেধৰণৰ কাৰ্যত উদণ্ড হ'ব, পিতৃ মাতৃৰ কথা নামানিব ইত্যাদি কথাৰ কাৰণে গোটেই আজীৱন পৰ্যন্ত বৃদ্ধকালত এয়া তেওঁলোকে ভুগি যাবগৈ লাগিব। সেয়েহে আপোনালোকক মই জনা নজনাৰ মাজেৰেই ক্ষুদ্ৰ জ্ঞানেৰেই কেইটামান কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ। নিশ্চয় আপোনালোকে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিব। কমেণ্টত শ্ৰী ৰাম লিখি দিব। ইমানকে কৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ ভিডিঅ' সামৰণি মাৰিলোঁ।